নমস্কাৰ সমূহ ইউটিউবাৰ সকল আৰু মোৰ বন্ধু বান্ধৱীসকল। আজি মই এটা কথাৰ কাৰণে ভিডিঅ'টো বনাবলগীয়া হ'ল। মোৰ চেনেলটো হৈছে চমুৱা ৰাণা ব্লগছ। মই এইটো খোলা 2 বছৰমানে হ'ল। ভিডিঅ' দি থাকোঁ। ছাবস্ক্ৰাইবাৰ লাহে লাহে বাঢ়িছিলে, কিন্তু এতিয়া বাঢ়ি মোৰ 1000 হৈছিলে। 1000 হৈছিলে, মোৰ মনটো বহুত ভাল লাগিছিলে, বিৰাট ভাল লাগিছিলে মোৰ 1000 ছাবস্ক্ৰাইবাৰ হ'ল বুলি। কিন্তু এই 2 দিনমানৰ পৰা দেখিছোঁ 1000 হয়, আকৌ 1000ৰ পৰা মোৰ আকৌ 6টা 7টা আকৌ কমি যায়। কি কাৰণে কমিব? কেতিয়াবা 10টা কমি যায়। 1000 হয়, 1000ৰ পৰা আকৌ 990 হৈ যায়। আজিলৈকে কিজানি মোৰ গোটেইখিনি যদি ছাবস্ক্ৰাইবাৰ থাকিলেহেঁতেন, মোৰ কিজানি 1000 আপ হৈ আৰু 50 বাঢ়িলেহেঁতেন। কিন্তু ছাবস্ক্ৰাইব কৰে, আকৌ ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইবখিনি আকৌ উঠাই দিয়ে। কথাটো কি মই একো বুজি নাপাওঁ। মোৰ ভিডিঅ'বিলাক চাই পেলাই আপোনালোকে ভাল পোৱা নাই নি বাৰু? 1000 ছাবস্ক্ৰাইব হৈ যায়, মোৰ মনটো ইমান ফূৰ্তি লাগে নহয়, ইমান ফূৰ্তি লাগে। কিন্তু এদিন বা 2 দিনৰ পিছতে দেখোঁ 990টা হয়, 900 হয়। 10টা 12টাৰ লগে লগে মোক আনছাবস্ক্ৰাইব কৰি দিয়ে। ছাবস্ক্ৰাইব কৰিব, কৰি পিনে আকৌ আনছাবস্ক্ৰাইব কৰি দিয়ে। কিয় কৰে এই খেলটো, কিয় হৈ আছে মই গম পোৱা নাই। ছাবস্ক্ৰাইববিলাক বাঢ়িবহে লাগে, আকৌ কমিহে গৈ থাকে। ছাবস্ক্ৰাইব মোৰ ভাগৰ ছাবস্ক্ৰাইব কেতিয়াও বঢ়া নাই। আজিলৈকে ইয়াত বেছি হ'লহেঁতেন, মোৰ 2000 ওপৰ হৈ গ'লহেঁতেন। কিন্তু ছাবস্ক্ৰাইব কৰে, আকৌ আনছাবস্ক্ৰাইব কৰি দিয়ে, ছাবস্ক্ৰাইব কৰে, আকৌ আনছাবস্ক্ৰাইব কৰি দিয়ে। মই আজিলৈকে যিমানখিনি ছাবস্ক্ৰাইব কৰিছোঁ, আজিলৈকে কাকো মই আনছাবস্ক্ৰাইব কৰি পোৱা নাই আৰু নকৰোঁ। কাৰণ আমি ইজনে সিজনক সহায় কৰিলে মানেহে আমাৰ চেনেলবিলাক গ্ৰ'থ হ'ব। সেইবাবে মই যে কাকো আজিলৈকে যাক ছাবস্ক্ৰাইব কৰিছোঁ, তেওঁলোকক কাকো মই আনছাবস্ক্ৰাইব কৰা নাই। কিন্তু মোক আনছাবস্ক্ৰাইব কৰি থাকে। 10টা 12টা এনেকৈ ছাবস্ক্ৰাইব কৰে, 1000 হৈ যায়গৈ। 1000 হোৱাৰ পিছত আকৌ এদিন পিছত দেখিব বোলে 990টা, 909টা, এনেকুৱা ধৰণৰ হৈ থাকে। 1000 হয়, 1000ৰ পৰা আকৌ কমাই দিয়ে। 1000ৰ পৰা আকৌ 10টা 12টা আকৌ কমি যায়গৈ, আকৌ 1000 হয়।